ভগৱান, গড, আল্লাহ, ঈশ্বৰ এই নামবোৰ আমি উচ্চাৰণ কৰাৰ লগে লগে বা শুনাৰ লগে লগে মনত এক বুজাব নোৱাৰা শান্তি, সুখ আৰু আনন্দৰ অনুভূতি জাগে। তেওঁৰ নামৰ মহিমা অপাৰ, যাক শব্দৰে প্ৰকাশ কৰাৰ শক্তি আৰু সামৰ্থ্য আমাৰ নাই। আমি চেষ্টা কৰিলেও কোনো পাৰ পাব নোৱাৰোঁ। তেখেতৰ কৃপা আৰু কৰোণাৰ বলতে আজি তেওঁৰ বিষয়ে এনেদৰে ভিডিঅ'ৰ মাধ্যমেৰে আপোনাসবৰ আগত দুআষাৰ কোৱাৰ সৌভাগ্য লাভ কৰিছোঁ। ভগৱানৰূপী সেই নিৰাকাৰ প্ৰভুৰ শ্ৰীচৰণত অনন্ত কোটি প্ৰণিপাত জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে জ্ঞান অৰ্জনৰ বাবে ভিডিঅ'টো চাব বিচাৰিছে তেওঁলোকলৈ এটা অনুৰোধ, এই ভিডিঅ'টো আপোনালোকৰ বাবে নহয়। অবাবতে আপুনি সময় নষ্ট কৰিব নালাগে, কাৰণ জ্ঞানৰ দৃষ্টিৰে চালে আপুনি কথাবোৰ অনুভৱ কৰিব নোৱাৰিব। যদিহে আপুনি নিজকে পূৰ্ণৰূপে ভগৱানৰ শ্ৰীচৰণত আত্মসমৰ্পণ কৰি তেওঁৰ কৃপা আৰু আশীৰ্বাদৰ দ্বাৰা এটা উন্নত আৰু ভাল জীৱন কটোৱাৰ উদ্দেশ্য মনত পুহি ৰাখিছে, তেতিয়াহে আপুনি ভিডিঅ'টো চাওক। আপোনাৰ পৰিৱৰ্তন নিশ্চিত। এয়াই তেওঁৰ কৃপা। ভগৱানক জনাটো অসম্ভৱ, তেওঁক আপুনি অনুভৱহে কৰিব পাৰিব। ভগৱানে আমাক কেনেকৈ সহায় কৰে এই কথাষাৰ অনুভৱ কৰিবলৈ প্ৰথমে আমি বুজিব লাগিব তেওঁ প্ৰকৃততে হয় কোন। আমি সকলোৱে ক'ৰবাত নহয় ক'ৰবাত শুনিছোঁ ঈশ্বৰ যে নিৰাকাৰ ৰূপী ঈশ্বৰৰ সাকাৰ ৰূপটোৱে হৈছে ভগৱান। আত্মাৰ সৃষ্টিৰ একমাত্ৰ উদ্দেশ্যটোৱে হৈছে পৰমাত্মা প্ৰাপ্তি। আত্মাই শৰীৰ ধাৰণ কৰাৰ পিছত নিৰাকাৰ ৰূপী পৰমাত্মাৰ মাহাত্ম্যতাক গভীৰভাৱে উপলব্ধি কৰিব নোৱাৰে। তাৰ কাৰণটো হৈছে মায়াগ্ৰস্ত এই মনটো। মন বেগবন্ত, মন অস্থিৰ, মন বিশৃংখলিত। ইয়াক স্থিৰেৰে একে ঠাইতে থোৱাটো বৰ জটিল। তাতে যদি নিৰাকাৰ কিবা এটাৰ ওপৰত স্থিৰ কৰিবলৈ বিচৰা হয়, এই জনমত কোনোপধ্যে সম্ভৱ নহয়। মানুহৰ মনৰ এই বৈচিত্ৰ্যময়ী চৰিত্ৰটোৰ বাবেই ঈশ্বৰে নিৰাকাৰ অৱস্থাৰ পৰা সাকাৰ ৰূপ লৈ ভগৱান ৰূপে আবিৰ্ভাৱ হ'ল। ভগৱান শব্দটোতে তেওঁৰ অস্তিত্বৰ মাহাত্ম্যতা সোমাই আছে। ভগৱান শব্দটোৰ শব্দগত অৰ্থ হৈছে ভ মানে ভূমি, গ মানে গগন, ব মানে বায়ু, অ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। ইয়াৰ অৰ্থ হৈছে ভগৱান পঞ্চমহাভূতেৰে গঠিত ঈশ্বৰৰ এক শাৰীৰিক ৰূপ, যি মানৱীয় সত্তাক জগাই তুলিবৰ বাবে মানৱীয় চেতনাক তাৰ প্ৰকৃত সত্যৰ সৈতে পৰিচয় কৰাই দি সৰ্বোত্তম পথেৰে জীৱন কটোৱাৰ মাৰ্গদৰ্শন কৰিবলৈ এই সংসাৰত প্ৰত্যাৱৰ্তন হৈছিল। একেদৰে ঈশ্বৰ শব্দটোৰো এটা শব্দগত অৰ্থ আছে। ঈশ্বৰৰ ই আখৰটোৱে তেওঁৰ অন্তহীন অস্তিত্বৰ কথা প্ৰকাশ কৰে, যি আদিৰো আদিৰ পৰা আৰম্ভ কৰি অনাদিৰো অনাদি পৰ্যন্ত সৰ্বব্যাপ্ত। ই হৈছে সৰ্বব্যাপ্ত শক্তিৰ অবিনশ্বৰ প্ৰতীক, আৰু স্বৰ মানে হৈছে ধ্বনি। মানে ঈশ্বৰ এই মহাব্ৰহ্মাণ্ডত অনবৰতে এক ধ্বনিৰূপে গুঞ্জৰিত হৈ আছে, যাক অনাহত নাদ বুলিও কোৱা হয়। আধ্যাত্মিক অনুশীলনৰ দ্বাৰা আপুনি এই ধ্বনিক নিজৰ ভিতৰতে অনুভৱ কৰিব পাৰিব। আজিৰ দিনত মডাৰ্ণ চায়েন্সেও এই কথা গৱেষণা কৰি স্বীকাৰ কৰিছে যে ব্লেক হোলত অনবৰতে এটা ধ্বনি গুঞ্জৰিত হৈ থাকে বুলি। এতিয়া আহোঁ ভগৱানে আমাক কেনেকৈ সহায় কৰে সেই কথালৈ। ভগৱান এক অনুভৱৰ বিষয়, যি একান্তই ব্যক্তিগত। সেই হিচাপত তেওঁৰ কৃপা আৰু সহায়বোৰ অনুভৱৰ পৃথিৱীতে প্ৰবাহিত। যাৰ চেতনা জাগৃত, তেওঁৰ বাবে সকলো ভগৱানৰ কৃপাতে সম্পন্ন হৈ আছে। কেৱল আপোনাৰ মোৰ জীৱন বুলিয়ে নহয়, এই মহাব্ৰহ্মাণ্ডৰ প্ৰতিটো ঘটনা আৰু পৰিঘটনা তেওঁৰ দ্বাৰাই পৰিচালিত। যাৰ চেতনা অৰ্ধজাগৃত বা অল্প জাগৃত বা যি সম্পূৰ্ণৰূপে চেতনাহীন, তেনে ব্যক্তিৰ ক্ষেত্ৰত অনুভৱতকৈও প্ৰমাণৰ প্ৰয়োজনীয়তা বেছি আহি পৰে। তেওঁলোকৰ ক্ষেত্ৰতে কৈছোঁ, ভগৱানক দৰ্শন কৰাটো এক অনুভৱ, এক প্ৰত্যক্ষ অনুভৱ, আৰু প্ৰত্যক্ষক কোনো প্ৰমাণৰ প্ৰয়োজনীয়তা নাই। তথাপিও তিনিটা পইণ্টেৰে ভগৱানে আমাক কেনেদৰে সহায় কৰে তাৰ আভাস দিবলৈ মই চেষ্টা কৰিছোঁ। প্ৰথমতে, ভগৱানে আমাক সদ্বুদ্ধি প্ৰদানৰ দ্বাৰা ভাল পথেৰে পৰিচালিত হৈ প্ৰয়োজনীয় কৰ্ম সম্পাদন কৰি জীৱন যাপন কৰাত সহায় কৰে। তেওঁৰ কৃপাতহে আমাৰ বুদ্ধিত সুবিচাৰে স্থান পায়, আমাৰ মতি সৎ হয়, আৰু তাৰ দ্বাৰা আমি পাৰ্থিৱ জীৱনত উন্নতি কৰিব পাৰোঁ, আৰু আধ্যাত্মিক জগতত আমাৰ আত্মাৰ সদ্গতি সাধন সম্ভৱপৰ হয়। দ্বিতীয়তে, সৎসং প্ৰদানৰ দ্বাৰা তেওঁ আমাৰ জীৱনৰ যাত্ৰাপথ সহজ আৰু মৃখন কৰি তোলে। সেইকাৰণে জ্ঞানীজনে কয়, যিজন ব্যক্তিয়ে 5জন ভাল বন্ধু তেওঁৰ জীৱনকালত গোটাবলৈ সক্ষম হয়, তেওঁতকৈ বোলে সফল ব্যক্তি নাই। মাতৃপিতৃৰূপে, গুৰুৰূপে, ভাতৃভগ্নীৰূপে, বন্ধুৰূপে বা জীৱন সংগীৰূপে তেওঁ আপোনাক সৎসং প্ৰদান কৰে, জীৱনৰ প্ৰতিটো খোজতে আপুনি সৎ পথেৰে পৰিচালিত হোৱাকৈ। আত্মীয়সকলৰ ভাল কথাবোৰ আওকাণ কৰাৰ বাবেহে আমাৰ জীৱনলৈ বেয়া দিন আহে। আপোনাৰ জীৱনলৈ ভগৱানে দুটা কাৰণতে মানুহবোৰ পঠায়। ভাল মানুহবোৰ পঠায় সহজ পথেৰে আপোনাক সহায় কৰি আপলিফ্ট কৰিবৰ বাবে, আৰু বেয়া মানুহবোৰ পঠায় আপোনাৰ মাজত থকা ছাৰ্ভাইভেল ষ্ট্ৰেংথ, সংগ্ৰামী জীৱনী শক্তিটো শক্তিশালী কৰিবৰ বাবে। উদ্দেশ্য এটাই, কিন্তু অনুভৱবোৰ ব্যক্তিভেদে ভিন্ন ভিন্ন। তৃতীয়তে,
জীৱনৰ জোখেৰে প্ৰয়োজন হোৱাকে সকলোতে আপোনাৰ বাবে এটা সুব্যৱস্থা তেওঁৱে কৰি থয়। তেওঁৰ কৃপা নোহোৱা হ'লে ইমানবোৰ সা সুবিধা আৰু সুযোগ আপুনি জানো আপোনাৰ জীৱনত পালে হয়? এই সকলোবোৰ পোৱাৰ পিছতো আমি অতৃপ্ত, অকৃতজ্ঞ। তেওঁ আমাক সাম্ভাৱ্য সকলো বাটেৰে প্ৰয়োজনীয়বোৰ দি আছে, তাৰ পিছতো তেওঁক অমান্য কৰাৰ বাবেহে জীৱনত নহ'ব লগাবোৰ হৈছে। তেওঁৰ কৃপাৰ বাবে আপুনি আৰু মই এই মানুহৰ জীৱনটো পাইছোঁ। 84 লক্ষ ইউনিট কিমান আত্মাই মানুহৰ শৰীৰটো পাবৰ বাবে কষ্ট ভোগ কৰিব লগা হৈছে, সেই কথাষাৰ কেতিয়াবা ভাবি চাইছেনে? আত্মাৰ মুক্তি মানৱ শৰীৰতহে সম্ভৱপৰ। আত্মাই মানুহৰ শৰীৰতহে মন মন্থনৰ দ্বাৰা সকলো জনমৰ পাপ নষ্ট কৰি নিৰাকাৰৰূপী পৰমাত্মাৰ সৈতে একাকাৰ হোৱাৰ সৌভাগ্য লাভ কৰে। এনে পৰম সৌভাগ্যৰে আমি সৌভাগ্যৱান হোৱাৰ পিছতো নিজৰ মাজত আসুৰিক চেতনা আৰু পশুত্বকে পুহি ৰাখিছোঁ। তেনেস্থলত ভগৱানে আমাক কেনেকৈ সহায় কৰি আছে সেই কথা মই ক'লেও আপুনি অনুভৱ কৰিব পাৰিব জানো? এটা বাক্যত ক'বলৈ গ'লে প্ৰতিটো উশাহ তেওঁৰ কৃপাৰ বাবে নিৰন্তৰে আমাৰ মাজত, আমাৰ দেশত চলি আছে। এতিয়া আহোঁ তেওঁৰ বিশেষ কৃপা লাভ কৰিবলৈ আমি কি কৰিব লাগিব। প্ৰথম কথাটো হৈছে মাটিৰ দৰে গ্ৰাউণ্ডেড হৈ থাকিব পাৰিব লাগিব যিকোনো পৰিস্থিতিতে। মানে কাৰো ওচৰত কোনো অভিযোগ নকৰাকৈয়ে জীৱনৰ সকলোবোৰ ঘাত প্ৰতিঘাত, হৰ্ষ বিষাদ, মান অপমান, বিবাদ বঞ্চনা বুকু পাতি লৈ মৌনতাৰে ঈশ্বৰে যি কৰে ভালৰ বাবে কৰে বুলি ভাবি তেওঁকেই একমাত্ৰ সাৰথি কৰি খোজ দিয়াসকলে ঈশ্বৰৰ বিশেষ কৃপা লাভ কৰে। মাটিৰ দৰে স্থিৰতা, আই বসুমতীৰ দৰে বিশালতা, উদাৰতা, দয়া, ক্ষমা আৰু মৰমেৰে মানুহ গঢ়িব পৰা গুণটো লাগিব। দ্বিতীয় কথাটো হৈছে যি আকাশৰ দৰে মনৰ পৰা বহল, শত্ৰুৰ প্ৰতিও যাৰ মনত কুচিন্তা, কুভাৱ, কুপৰিকল্পনা নাই, সদায় সকলোকে পিতৃৰ দৰে সমান চকুৰে চাই পাৰে মানে উপযুক্ত সহায় কৰিবলৈ বিচাৰে, তেনে ব্যক্তি ভগৱানৰ বৰ প্ৰিয়। সুবিশাল আকাশৰ দৰে পিতৃত্বৰ গৰিমাৰে নিজকে গঢ়ি ঘৰ আৰু সমাজৰ দায়িত্বভাৰ গ্ৰহণ কৰাজনৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা থাকে। তৃতীয়টো যি বতাহৰ দৰে প্ৰবাহিত, হাজাৰ সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও নিৰন্তৰে ধৰ্ম আৰু সত্যৰ পথত পৰিচালিত, তেওঁ ঈশ্বৰৰ অতিকে আপোন। যদি সময়ে ৰাজসিংহাসন দিছে, ধৰ্ম আৰু সত্যক সাক্ষী কৰি তাক গ্ৰহণ কৰক। যদি বনবাস দিছে, তাকো স্বীকাৰ কৰক কুন্তি পুত্ৰৰ দৰে। তেতিয়াহে শ্ৰীকৃষ্ণৰূপী ভগৱানৰ সৎসং আৰু কৃপা লাভ কৰিব পাৰিব। চতুৰ্থটো যি অগ্নিৰ দৰে সকলোবোৰ দুখ যন্ত্ৰণা, গৰ্ব অহংকাৰ দাহ কৰি সৰলতাৰে জীৱনৰ বাট বোলে, তেওঁ ভগৱানৰ বৰ প্ৰিয়। জীৱনৰ বাটত পোৱা ভাল বেয়া, তিতা মিঠা সকলোবোৰ ভস্ম কৰি সেই ভস্মৰে নিজকে নোৱাব আৰু ধুৱাব শিকক। মহাদেৱৰূপী শিৱৰ সান্নিধ্যতা পাবলৈ হ'লে প্ৰথমে সব হোৱাৰ পৰিক্ৰমা পাৰ কৰিব পাৰিব লাগিব। আৰু শেষৰ কথাটো হৈছে যাৰ সংস্পৰ্শ বা সান্নিধ্যত মানুহে নতুন আশা পায়, সাহস পায়, প্ৰেৰণা বুটলিব পাৰে আৰু জীৱনটো পজিটিভলি জীয়াই থাকিবলৈ পৰা হয়, তেনে ব্যক্তিক ভগৱানে সদায়ে বিশেষ কৃপা দৃষ্টিৰে নিজৰ ছত্ৰছায়াত ৰাখে। যদি ভগৱানৰ কৃপা লাগে আনৰ বাবে প্ৰেৰণাৰ উৎস হওক, ধ্বংসৰ কাৰণ নহয়। ভগৱানৰ বিশেষ কৃপা পাবৰ বাবে প্ৰয়োজনীয় এই পঞ্চগুণ আপোনাৰ মাজত তেতিয়াহে উপজিব আৰু বিকশিত হ'ব যেতিয়া আপুনি ঈশ্বৰৰ শ্ৰীচৰণত পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰি নিষ্ঠা আৰু আন্তৰিকতাৰে তেওঁক নিজৰ আত্মাত ধাৰণ কৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপুনি ঈশ্বৰৰ মাহাত্ম্যতাক অনুভৱ কৰিব পাৰিছে, তেওঁৰ সৈতে একাত্ম হৈ এটা উন্নত জীৱনৰ চিন্তন কৰিব পাৰিছে। এনেধৰণৰ গভীৰ অনুভৱ আৰু বিশ্লেষণৰ মাধ্যমেৰে জীৱনটো উন্নতভাৱে আগবঢ়াই নিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।